শ্ৰী শ্ৰী কৃষ্ণ লীলা কীৰ্তন প্ৰথম খণ্ড প্ৰাৰ্থনা। ওম নম ভাগৱতে বাসুদেৱ ভাগৱতে বাসুদেৱ কৃষ্ণ কৃষ্ণ। হে নমো নমো নাৰায়ণ ভৱ দুঃখ বিনাশন জগত কাৰণ কৃষ্ণ বাপ। এ মায়া ঘৰে বন্ধ হয়া সংসাৰত লীন গয়া এৰা মঞ্চি কিমতে ভৱতাপ। এ তুমি কৰুণাৰ সিন্ধু দিয়ামক কৃপাৰ বিন্দু তদুপদে লৈলো শৰণ। হে প্ৰভু তোমাৰ চৰণত মই শৰণ ললো। এক পৰামক পৰিত্ৰাণ পদ তলে দিয়া স্থান নম কৃষ্ণ নম নাৰায়ণ। কেশৱ কমলাকান্ত লীলাময় ভগৱন্ত শংকৰ নাৰায়ণ হৰি ৰাম। সংসাৰৰ যত পাপ তজু নামে দহে তাক পাৱে পৰি কৰহু প্ৰণাম। ভগৱানক সেৱা কৰিলে যিমান পাপ আছে কাটা যায়, তাকে কৈ আছে। নম নম কৃষ্ণ বাপ কলিৰ দেখিয়া তাপ দামোদৰ ৰূপে অৱতৰি। অ ভাগৱত মহাধৰ্ম স্তুতি স্থিতিশীল কৰ্ম প্ৰচাৰিলা পাপক বিতাৰি। তান আজ্ঞা হিৰে ধৰি পদ ছন্দ বন্ধ কৰি কৃষ্ণ লীলা কৰিল কীৰ্তন। এ পক্ষীগণ যেন মতে উৰে পাখি অনুৰূপে তেনে মতে কৰিলো বন্দন। মোৰ মতি অনুসাৰে তোমাৰ মই সেৱা কৰিলোঁ, তোমাৰ চৰণত শৰণ ললোঁ। পক্ষী যেনেকৈ উৰে সেনেকৈ মই মতি অনুসাৰে। এ মহামুনি বেদব্যাস তানপদ কৰি আশা মূল শ্লোক মৰ্ম অনুক্ৰমী। ভাগৱত দশমৰ বৃত্তান্তক জনমৰ বিৰচিলো কৃষ্ণৰ পদে নমি। ভাগৱত পদ মই অলপ চুটিকে ইয়াতে লিখিলোঁ, সেইটো হৈ আছে। যিটো সন্তজন হয় গুণমাত্ৰ প্ৰকাশ হয় পৰিহৰি যত দশ ছয় কদম পাল্লৱিতময় তীৰ্থ গংগদক হয় সিয় পাপ মচন কৰয়। আমি মূৰ জন আতি কিমতে কৰিব উন্নতি মাগো কৃপা লেখ চৰণত। দীন ভট্টদেৱ দ্বিজ কৃষ্ণৰ কিংকৰ নিজ পাৱে কৃষ্ণৰ গীত অৱহিত। দীন ভট্টদেৱ দ্বিজ কৃষ্ণৰ কিংকৰ নিজ গাৱে কৃষ্ণৰ গীত অবিৰত। কৃষ্ণ কৃষ্ণ কৃষ্ণ।